hello friend. হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, আমি ভালে আছোঁ। আৰু আজি এটা নতুন ব্লগ আগবঢ়াইছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ফেচবুকতলৈ যিসকলে ফ'ল' কৰা নাই ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এয়া আহিছিলোঁ কালি তিনিচুকীয়া, আৰু তাৰ পৰা আজি বিয়া এটা খাব গৈছোঁ কাৱৈমাৰী। আৰু আমাৰ লগত গৈছে আব্বা, ভাইটি আৰু বোৱাৰী। যিহেতু আমাৰ ড্ৰাইভাৰটো গাড়ী গুচি গ'ল, সেইটো কাৰণে ভাইটিকে দিলোঁ চলাবৰ কাৰণে, সি চলাব পাৰে যে, সেইটো কাৰণে। আৰু এতিয়া আমি পাইছোঁ, নকওঁ বাৰু কোনে কোনে চিনি পাইছে কমেণ্ট কৰি দিবচোন এইখিনি জেগা। গাড়ীত উঠিলে যে কিমান কি কথা কৈছে, যোনে যোনে যি পাৰিছে কৈ আছে, কথা পাতি আছোঁ আৰু গৈ আছোঁ। এইখিনি আহি পাই গ'লোঁ, বিয়া কৰাব কৈছে এইটো কাৰণে। আৰম্ভ কৰোঁতে কৰোঁতে বিয়া ঘৰেই পাই গ'লোঁ। বিয়াটো ইমান ডাঙৰ কৰা নাছিলে, যিহেতু কইনাজনী আগতে আনিছিলে, পিছত এনেকৈ মানুহ মাতি খুৱাইছে। এতিয়া দৰাৰ লগৰবোৰে ফটো তুলি আছে কইনাৰ লগত, আৰু তাৰপিছত আমি খোৱা বোৱা কৰি ওলাই দিম, বেছি দেৰি নকৰোঁ। ইয়াত দেখিছে না, মোৰ ভাগিনটো ইমান লাজ কৰিছে, কৈছে মাহী মোক ফটো ভিডিঅ'ত নিদিবাচোন তুমি। লাজতে ইয়াৰ পৰা গুচি গ'ল যে, ছোৱালীজনীক নমাই থৈ এনেকৈ কান্দিছে, মানে কি ক'ম আৰু, চাওক কিমান কান্দিছে। এতিয়া আমি খোৱা বোৱা কৰি অলপ বাহিৰত ওলাই আহিলোঁ, যিহেতু বাহিৰত ইমান ঠাণ্ডা বতাহ দিছিলে, আৰু বাহিৰৰ অলপ ভিডিঅ' কৰিলোঁ, এইখিনিও চাওকচোন আপোনালোকে। কোন ক্লাছৰ? ভাত খাইছ? তিনিচুকীয়া